পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভাস্কৰ প্ৰিয়ম হাজৰিকাৰ সুন্দৰ অনুভৱৰ ৰেডিঅ' অন্য এটি খণ্ডৰ মাজলৈ। বহুত দেৰিলৈকে পিতাইৰ চকুত টোপনি অহা নাছিল। মনৰ মাজত অনেক ভাৱনাই মনটো ৰঙীন কৰি তুলিছিল। জীৱনৰ এক সোণোৱালী অধ্যায়ৰ আৰম্ভণি কেনেকৈ কৰিব সেই কথা ভাবি পিতাই নিজকে নীৰৱতাবোৰৰ লগত বিলীন কৰিছিল। এনেকৈ চাগে দুচকুত ক'ব নোৱাৰাকৈ ভাল পোৱাবোৰে শিপায়। মোৰ পিতাই মাটিৰ মানুহ, সেইবাবে অলপ অলপ সুখতেই সুখী হ'ব পাৰে। ৰাতিটো কটাবলৈ আজি যেন পিতাই বৰ কষ্ট হৈছে। ৰাতিটো যেন আজি পিতাইৰ বাবে বৰ দীঘল যেন লাগিছে। বাৰে প্ৰতি বিচনাখনত বাগৰ মৰা শব্দই সেই কথা উমান দিয়ে। পিতাই আজিলৈকে এনেকুৱা দীঘল ৰাতি ক'তো পোৱা নাই। অইনদিনা হ'লে হৰিনাম এফাকি গাই ৰাতিটো সাৱটি ভাগৰৰ টোপনি মাৰে। আজি পিতাই সঘনাই বেৰৰ জুলুঙাই দি জুমি পোহৰৰ সন্ধান বিচাৰিছে। নাই, ৰাতিটো নোপোৱাই, পোহৰ হোৱা কোনো আশাৰেই নাই। আয়ে পিতাইৰ অৱস্থাটো দেখি বুজিব পাৰিছিল পিতাই ৰেডিঅ'ৰ প্ৰতি থকা অসীম ভাল পোৱাৰ কথা। ভাল পোৱাৰ কোনো ভাষা নাই, হয়তো গভীৰতাবোৰ শব্দই প্ৰকাশ কৰাটো বৰ টান। ভাল পোৱাবোৰ বুজাবলৈ শব্দৰ প্ৰয়োজন নহয়, আৱেগ আৰু অনুভূতিবোৰেই বুজাই দিয়ে। এইবোৰো একোটা মৌন শব্দ। বেৰৰ জুলুঙাৰে ৰাতিপুৱাৰ কোমল ৰ'দে পিতাই মুখমণ্ডলত হাঁহিৰ জোৱাৰ তুলিছে। টোপনিত লালকাল হৈ থকা মোৰ পিতাইক বৰ সোজা মানুহটোৰ দৰে লাগিছে। দীঘল যেন লগা ৰাতিটোৰ বুকুত কেতিয়ানো টোপনি গ'ল গমেই নাপালোঁ। আয়ে গাটো ধুই পিতাইক ৰাতিপুৱা সম্ভেদ দিলে। আজিৰ পিতাইৰ সময় নাই, বৰ ব্যস্ত। গাটো ধুই আয়ে যতনাই দিয়া পিঠাগুড়ি আৰু ভীমকলৰ লাড়ুটো খৰধৰকৈ গিলি চাইকেলখন কাপোৰ এখনে মচিব ধৰিলে। ভঁৰালৰ পৰা উলিয়াই থোৱা ধানৰ বস্তাটো চাইকেলখনৰ কেৰিয়াত বান্ধি আইক মাতটো লগাই দেওবৰীয়া হাটলৈ যাত্ৰা কৰিলে। আৰু পিছে পিছে মই চাইকেলখন ঠেলি ঠেলি গৈ আছোঁ। আয়ে আমাক পদূলিমুখলৈ আগবঢ়াই দিলে। আমি কেঁকুৰিটো পাৰ নোহোৱালৈকে আয়ে একেথৰে চাই ৰ'ল। মোৰ মনত আনন্দৰ সীমা নাই। আজি হেঁপাহ পলুৱাই ৰেডিঅ' শুনিম। আজিৰ পৰা সমনীয়াৰ ওচৰত মই হিৰো। মনত হাজাৰ ভাৱনা লৈ দুয়ো আগবাঢ়িছোঁ। মোৰ আৰু পিতাই মনত বেলেগ বেলেগ ভাৱনা, কিন্তু লক্ষ্য এটা। লাহে লাহে গাঁওখন এৰি দদাইটি ঘৰ পালোগৈ। নদীখনৰ সিপাৰৰ পৰা ভাহি আহিছে ডাইটি ৰেডিঅ' বুকুৰ পৰা মন পৰশা সুৰৰ মাদকতা। দুপৰীয়াটো বুকুত সুন্দৰ সংগীতটোৰে মন প্ৰাণ কাঢ়ি লৈ গ'ল। সিদিনা ডাইটিৰ ৰেডিঅ' সুৰ নুশুনো বুলি গৰ্ব কৰা পিতাই হঠাৎ ৰৈ গ'ল। চকুকেইটা মুদি নৈপৰীয়া শান্ত বতাহজাকত ভাহি অহা সুৰটোৰ লগত নিজকে বিলীন কৰিলে। এয়াই হৈছে ৰেডিঅ'ৰ প্ৰতি থকা ভাল পোৱা, আৱেগ আৰু দুৰ্বলতা, য'ত নিজকে বিচাৰি পায় হৃদয়খন শান্ত কৰাৰ স্বাৰ্থত। পিতাইক লাহেকৈ হেঁচুকি দিলোঁ। পিতাই যেন গভীৰ সুৰত সকলো পাহৰি নিজকে বিলীন কৰিছে। পিতাই, ব'ল আকৌ, নহ'লে দেওবৰীয়া হাটলৈ দেৰি হ'ব। মানুহবোৰ আহিব লাগিছে। অহ, ব'ল ব'ল। পিতাই উচপ খাই উঠাৰ দৰে মোক ক'লে। গৰ্বৰে ডাইটিৰ ৰেডিঅ' সুৰ নুশুনো বুলি প্ৰতিজ্ঞা কৰা পিতাই আজি হাৰি গ'ল। মই বুজিব পাৰিলোঁ পিতাৰ ৰেডিঅ'ৰ প্ৰতি থকা ভালপোৱা গভীৰতাবোৰ। লৰালৰিকৈ নদীখনৰ পাৰে পাৰে আগবাঢ়িলোঁ পিতাই সপোনটো পম খেদি। হাতত মানুহৰ বহুত ভিৰ। বহুত আঁতৰৰ পৰা ইয়ালৈ মানুহ আহে। এইখন সকলোতকৈ ডাঙৰ হাট। ইয়াৰ পৰা সকলো বস্তু চহৰলৈ যায়। ভিৰ ফালি ফালি মই আৰু পিতাই মহাজনৰ ওচৰ পালোঁ। মহাজনে ধানখিনি চাই বৰ ভাল পালে। বৰ ভাল হৈছে পিতাই হাতৰ সোণগুটি। পিতাই ধান মোন বৰ ভাল দামতেই পালে।
পিতাৰ হাতৰ খেতিত যাদু আছে। মহাজনে দিয়া টকাকেইটা হাতত লৈ শুকান মুখখনত হাঁহি এটি মাৰিলে। আজি পিতাইক বৰ ধুনীয়া দেখিছে। এনেকৈ সপোনবোৰে পাতনি মেলে। জীৱনে নতুন দিশৰ সূচনা কৰে। জীৱনে দিয়ে এক নতুন সমিধান। জীৱন হয় বৰ অনুপম। এনেকৈ পিতাই বুকুত গজি উঠে ভালপোৱা এফাল। আজি যেন পিতাই পৃথিৱী জয় কৰা এজন সুখী মানুহ।